পোনপ্ৰথমে মই ক'বলৈ ওলাইছোঁ যে বিশেষকৈ অসমৰ খোদ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বসুন্ধৰা 3.0 যিটো আমাৰ বিশেষকৈ কোচ জনজাতি জনগোষ্ঠীৰ যিটো আমাৰ ক্ৰাইটেৰিয়াৰ কথা কৈছিল বসুন্ধৰা 3.0 অনলাইন কৰাৰ ক্ষেত্ৰত যে 3টা পুৰুষৰ প্ৰমাণপত্ৰ কাটি দি অনলাইন কৰিব লাগিব। সেই 3টা পুৰুষৰ প্ৰমাণপত্ৰ অনলাইন কাটি দিয়াৰ ক্ষেত্ৰত আবেদন কৰাৰ ক্ষেত্ৰত আমাৰ যি কোচ জনগোষ্ঠীৰ যি এটা বিপদত পৰিছিল, এটা সংঘাত পৰিছিল আৰু এনেকৈ আমাৰ মোটামুটি এমাহত উকলি যোৱাৰ পিছত সিদিনাখন মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধানসভা উপ নিৰ্বাচন বঙাইগাঁৱত আহি যে কৈছিল যে গোৰ্খা আৰু আদিবাসীসকল যেনেকৈ 3 পুৰুষৰ প্ৰমাণপত্ৰ নোহোৱাকৈ 3.0 বসুন্ধৰা অনলাইন কৰিবলৈ যিটো সুযোগ দিছিল, সমান্তৰালভাৱে কোচ জনগোষ্ঠীৰ ওপৰত 3 পুৰুষৰ নথি নোহোৱাকৈ অনলাইন আবেদন কৰিবলৈ কৰাৰ কাৰণে নিজে স্পষ্টভাৱে কৈ দিছিল। কিন্তু আমি দেখা পাইছোঁ যে আমাৰ যিটো সময়সীমা আছে তাৰ ভিতৰত এমাহ এনেই গ'ল, তাৰপিছত আমি এমাহ পালোঁ, তাত কি হ'ল আমি অনলাইন খাজনা ৰচিদ এপ্লাই কৰিবলৈ যাওঁতে টেকনিকেলি বহুত কাৰিকৰী আমাৰ অসুবিধা দেখা দিলে। এনেকৈ আমাৰ এমাহ সময়খিনিও আমাৰ হাতৰ পৰা গুচি গ'ল। বিশেষকৈ দেখা গ'ল যে আমাৰ 70% কোচ জনগোষ্ঠী আমাৰ এই বসুন্ধৰা 3.0 অনলাইন এপ্লাই কৰাৰ ক্ষেত্ৰত বহুতো মানুহ আমাৰ বাদ পৰি গ'ল। আমাৰ শংকা হৈছে সেইকাৰণে সেইদিনা আমি বিশেষকৈ আমি কোচ জনজাতি সংগঠনৰ বিশেষকৈ আমি অবিভক্ত গোৱালপাৰা আকাৰাছু সাহিত্য সভা, আনডিভাইডেড গোৱালপাৰা কোচ জনজাতি সন্মিলনী, তাৰপিছত সন্মিলনী সকলোৱে আমি মিলি এটা প্ৰেছ ৰিলিজ দিছোঁ যে আমাৰ যিটো সময়সীমা দিছে সেই সময়সীমা আমাৰ উপযুক্ত আমাৰ সঠিক নহয়, আমাক আকৌ বঢ়াই দিব লাগে। সেই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 10 জানুৱাৰীলৈকে বঢ়াই দিছিল। কিন্তু এই 10 জানুৱাৰী এই 10টা দিনত আমাৰ মানে খুব সময় কম হৈছে। সেইকাৰণে আজিৰ এই প্ৰেছ মিটৰ জৰিয়তে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই দাবী জনাইছোঁ যাতে আমাৰ সময়সীমা 2 মাহলৈকে বঢ়াই দিয়ে 3.0 বসুন্ধৰা অনলাইন কৰাৰ ক্ষেত্ৰত। এইখিনি আমাৰ সন্মিলিত মঞ্চৰ দাবী। যদি অনাৰ্থা আমাৰ এই কোচ জনগোষ্ঠীৰ 3.0 বসুন্ধৰা অনলাইন আবেদন কৰাৰ ক্ষেত্ৰত যদি সময়সীমা বঢ়াই নিদিয়ে তেনেহ'লে বহুতো কোচ জনগোষ্ঠীৰ এই 3.0 বসুন্ধৰাৰ অনলাইন কৰাৰ ক্ষেত্ৰত বাদ পৰি